নমস্কাৰ মই ডক্টৰ ধ্ৰুৱজ্যোতি ডেকা আজি মই আপোনালোকৰ লগত জণ্ডিছ সম্পৰ্কে কিছু আলোচনা কৰিম আশা কৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জণ্ডিছ সম্পৰ্কে কিছু আভাস দিবলৈ মই সক্ষম হ'ম লগতে আমাৰ সমাজত প্ৰচলিত জণ্ডিছ সম্পৰ্কে যি অন্ধবিশ্বাস আছে তাক কিছু পৰিমাণে দূৰ কৰিবলৈ সক্ষম হ'ম বুলি মই আশা কৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব শ্বেয়াৰ কৰিব যাতে এনেকুৱা অন্ধবিশ্বাস দূৰ কৰি ভুক্তভোগী ৰোগীসকলক আমি সঠিক চিকিৎসা প্ৰদান কৰি তেখেতসকলক বিপদমুক্ত কৰি তুলিব পাৰোঁ। প্ৰথম কথা হ'ল যে জণ্ডিছ কোনো ৰোগ নহয়। জণ্ডিছ হ'ল আমাৰ শৰীৰত ঘটি থকা কিছুমান বিসংগতি বা ৰোগৰ লক্ষণহে মাত্ৰ। যেতিয়া আমাৰ শৰীৰৰ ছাল আৰু চকু লগতে আমাৰ মূত্ৰৰ বৰণ অতিমাত্ৰা হালধীয়া হয় তেতিয়া এই ইয়ালোইজ ডিছকালাৰেশ্যনটো আমি মেডিকেল টাৰ্মিনলজিত জণ্ডিছ বুলি কওঁ। এতিয়া কথা হ'ল জণ্ডিছ কিয় হয়। মই আপোনালোকক জনাওঁ যে জণ্ডিছ হোৱাৰ বাবে যি বিলিৰুবিনৰ প্ৰয়োজন এই বিলিৰুবিন প্ৰতিদিনেই আমাৰ শৰীৰত প্ৰস্তুত হয় আৰু আমি প্ৰতিজন ব্যক্তিয়ে আমি আমাৰ মল আৰু মূত্ৰৰ জৰিয়তে ইয়াক ত্যাগ কৰোঁ। এই বিলিৰুবিন প্ৰস্তুত হয় আমাৰ শৰীৰৰ তেজৰ যি ৰোহিত ৰক্ত কণিকা অৰ্থাৎ ৰেড ব্লাড চেল RBC থাকে এই ৰোহিত ৰক্ত কণিকাসমূহ যেতিয়া ধ্বংস হয় আমাৰ লিভাৰত মেটাবলিজমৰ জৰিয়তে যেতিয়া ব্ৰেকডাউন হয় এই RBC ব্ৰেকডাউনৰ ফলত বিলিৰুবিন প্ৰস্তুত হয় আৰু এই বিলিৰুবিন আমাৰ বাইল ডাক্টেৰে আহি গ'ল ব্লাডাৰৰ স্থলীত জমা হয় আৰু সময় সাপেক্ষে আমাৰ ডিউডেনামত ই ওলাই আহি আমাৰ মল আৰু মূত্ৰৰ জৰিয়তে আমি ইয়াক সময়ে সময়ে ত্যাগ কৰোঁ। এতিয়া জণ্ডিছ হ'বলৈ হ'লে আমাৰ শৰীৰত যিমানখিনি বিলিৰুবিন প্ৰস্তুত হয় তাতকৈ বেছি পৰিমাণে বিলিৰুবিন প্ৰস্তুত হ'ব লাগিব। বিলিৰুবিন বেছি পৰিমাণে প্ৰস্তুত হ'বলৈ হ'লে ৰোহিত ৰক্ত কণিকা বেছিকৈ ধ্বংস হ'ব লাগিব নতুবা যি বিলিৰুবিন আমাৰ লিভাৰৰ জৰিয়তে প্ৰস্তুত হয় ইয়াৰ ওলাই যোৱা যিটো পথ অৰ্থাৎ বাইল ডাক্ট সেই ডাক্টত ষ্টোন অৰ্থাৎ পাথৰ জমা হৈ গেট পৰি অবষ্ট্ৰাকশ্যন হ'ব লাগিব যাতে সি ডিউডেনামলৈকে আহিব নোৱাৰে আৰু মল বা মূত্ৰৰ জৰিয়তে আমি ত্যাগ কৰিব নোৱাৰোঁ। তেতিয়া এই বিলিৰুবিন আমাৰ ব্লাডত বেছি পৰিমাণে জমা হ'বলৈ ধৰে আৰু এই অতিৰিক্ত বিলিৰুবিনসমূহ আমাৰ চৰ্ম অৰ্থাৎ ছাল আৰু চকুৰ স্ক্লেৰাত সি ডেপজিট হ'বলৈ ধৰে জমা হ'বলৈ ধৰে আৰু যেতিয়া আমাৰ ছাল আৰু চকুৰ স্ক্লেৰাত এই বিলিৰুবিন জমা হয় তেতিয়া ইয়াৰ বৰণ হালধীয়া বাবে আমি মানুহজন হালধীয়া দেখোঁ চকুবোৰ হালধীয়া হয় ছালবোৰ হালধীয়া হয় আৰু মূত্ৰত বেছি পৰিমাণে বিলিৰুবিন বাহিৰ হয় বাবে আমাৰ মূত্ৰৰ বৰণো হালধীয়া হয়। গতিকে আপোনালোকে গম পালে যে বিলিৰুবিন বেছি পৰিমাণে প্ৰস্তুত হ'বলৈ হ'লে আমাৰ শৰীৰত কোনো বিসংগতি ঘটিব লাগিব য'ত আমাৰ ৰোহিত ৰক্ত কণিকা বেছি পৰিমাণে ধ্বংস হ'বলৈ ধৰে বা লিভাৰৰ যিটো মেকানিজিম সেইটোত ব্যাঘাত জন্মে কোষসমূহ লিভাৰৰ কোষসমূহ ধ্বংস হয় নাইবা যিডাল বাইল ডাক্ট সেই বাইল ডাক্টত অবষ্ট্ৰাকশ্যন অৰ্থাৎ পাথৰ বা গেট পৰিব লাগিব। গতিকে এই পৰ্যায়ত যদি কোনো ব্যক্তিয়ে অৰ্থাৎ যিসকলৰ বিলিৰুবিন বেছি পৰিমাণে প্ৰস্তুত হৈছে যাৰ শৰীৰত এনেকুৱা বিসংগতি আছে তেখেতসকলে যদি আয়ুৰ্বেদিক বা এলোপেথিক বা তেনেকুৱা বিজ্ঞানসন্মত প্ৰণালীত বা ছিষ্টেমৰ জৰিয়তে এপ্ৰুভ নোহোৱা যিকোনো গাঁৱলীয়া হওক বা জংগলী যিবিলাক পাত বা গছৰ শিপা বা গছৰ বাকলি যদি এনে পৰ্যায়ত সেৱন কৰে গ্ৰহণ কৰে
তেতিয়াহ'লে আমাৰ লিভাৰটো এই ষ্টেজত ইতিমধ্যে উইক ষ্টেজত থাকে, কোষসমূহ দুৰ্বল হৈ থাকে। আৰু যদি আমি এনেকুৱা গছৰ পাত, শিপা বা বাকলি আমি গ্ৰহণ কৰোঁ, তেতিয়াহ'লে আমাৰ লিভাৰৰ ডেষ্ট্ৰয় হোৱা বা কোষসমূহ ধ্বংস হোৱাৰ সম্ভাৱনা থাকে, যাক আমি টক্সিক হেপাটাইটিছ বুলি কওঁ। আৰু যদি টক্সিক হেপাটাইটিছ হয়, তেতিয়াহ'লে বিলিৰুবিন জণ্ডিছ কমাৰ ঠাইত বেছিকৈ বাঢ়িবহে। আৰু যদি বিলিৰুবিন এনেকৈ বাঢ়িয়ে থাকে, এই বিলিৰুবিনসমূহ আমাৰ ব্ৰেইনৰ মগজুৰ কোষসমূহতো জমা হ'বলৈ ধৰে, যাক আমি বিলিৰুবিন এনকেফেলোপাথি বুলি কওঁ। আৰু তেনেকুৱা হ'লে ব্যক্তিজনৰ মগজুত যেতিয়া বিলিৰুবিন জমা হ'বলৈ ধৰে, সেই ৰোগীজনৰ ষ্ট্ৰোক লাইক চিমটমছ দেখিবলৈ পোৱা যায়। তেখেতৰ মেমৰি লছ হয়, তেখেতৰ হাত ভৰি কঁপিব ধৰে, তেখেতৰ ৰিজিডিটি, হাত ভৰিবিলাক স্পাজম হ'বলৈ ধৰে। অৰ্থাৎ আমি ষ্ট্ৰোক হ'লে যেনেকুৱা এটা চিমটমছ পাওঁ, দেখিবলৈ পাওঁ লক্ষণ, তেনেকুৱা লক্ষণসমূহ আৰম্ভ হ'বলৈ ধৰে। ইভেন যদি আমি চিকিৎসকৰ পৰামৰ্শ লৈ চিকিৎসকৰ সঠিক ঔষধ বা মেডিচিন আমি গ্ৰহণ নকৰোঁ, তেতিয়াহ'লে এই টক্সিক হেপাটাইটিছৰ ফলত ইভেন মানুহজন কোমা আৰু মৃত্যুবৰণো কৰিব পাৰে। গতিকে মই আপোনালোকক অনুৰোধ কৰিম যে যিসকল ব্যক্তিৰ জণ্ডিছ অৰ্থাৎ ছাল বা চকু হালধীয়া হয় বা তেনেকুৱা লক্ষণ দেখা যায়, তেনেকুৱা ব্যক্তিক বা ৰোগীক চিকিৎসকৰ ওচৰলৈ নিব, চিকিৎসকক ইনভেষ্টিগেশ্যন কৰিবলৈ তেখেতক সুযোগটো দিব। আমি ইনভেষ্টিগেশ্যন কৰোঁ যে কিহৰ বাবে জণ্ডিছটো হ'ল, তেখেতৰ ৰোহিত ৰক্ত কণিকাসমূহ বেছি পৰিমাণে ধ্বংস হৈছে নে তেখেতৰ লিভাৰত বিসংগতি আছে নে তেখেতৰ যিডাল বাইল দাগ তাত ষ্টোন ফৰ্মেশ্যন হৈছে, যাৰ বাবে বিলিৰুবিন বাঢ়িছে। গতিকে আমি থুলমূলকৈ চাব লাগে যে কিহৰ বাবে জণ্ডিছ হৈছে। যিহেতু জণ্ডিছ এটা ৰোগ নহয়, ই এটা ৰোগৰ লক্ষণহে। গতিকে এনেকুৱা ষ্টেজত মই অনুৰোধ কৰিম যে কোনো ব্যক্তিয়ে যাতে এনেকুৱা আয়ুৰ্বেদিক বা এলোপেথিক মেডিচিনৰ দ্বাৰা প্ৰুফ নোহোৱা কোনো বিজ্ঞানসন্মতভাৱে প্ৰুফড নোহোৱা শাক বা গছৰ ডাল, পাত বা শিপা তেনেকুৱা কোনো ধৰণৰ বস্তু যাতে সেৱন নকৰে, গ্ৰহণ নকৰে, আৰু সঠিক সময়ত চিকিৎসকৰ পৰামৰ্শ ল'ব, চিকিৎসকে দিয়া ঔষধসমূহ গ্ৰহণ কৰিব। আৰু আশা কৰিছোঁ এনেকুৱা কৰিলে আমি এই ব্যক্তিজনক, যিজন ব্যক্তিৰ জণ্ডিছ লক্ষণ ধৰাত পৰিছে, তেখেতক আমি সঠিক চিকিৎসা প্ৰদান কৰি তেখেতৰ জীৱন আমি ৰক্ষা কৰিব পাৰিম। আৰু যদি আমি চিকিৎসকৰ পৰামৰ্শ নলওঁ আৰু গাঁৱলীয়া বা গাঁৱত প্ৰচলিত এনেকুৱা কিছুমান অন্ধবিশ্বাসৰ আমি বলি হওঁ, তেতিয়াহ'লে হয়তো আমি সেই ব্যক্তিজনক, সেই ৰোগীজনক ইভেন হেৰুৱাবও লাগিব পাৰে। গতিকে আহক আমি সকলোৱে মিলি জণ্ডিছ সম্পৰ্কে আমাৰ সমাজত যি এক অন্ধবিশ্বাস আছে তাক দূৰ কৰোঁ আৰু এখন অন্ধবিশ্বাসমুক্ত সমাজ গঢ়াত সহায়ৰ হাত আগবঢ়াওঁ। তাৰ বাবে নিশ্চয় আপোনালোকে আশা কৰিছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰিব, যিমান পাৰে লোকক সজাগ কৰক, যাতে জণ্ডিছৰ ফলত কোনো ব্যক্তিয়ে জীৱন হেৰুৱাব লগা নহয়। শেষত মোৰ ফেচবুক পেজ ৰিহেব ইনএবিলিটি টু মবিলিটি, এই শীৰ্ষক পেজটো আপোনালোকে লাইক কৰিব, ফ'ল' কৰিব বুলি আশা কৰিলোঁ, যাতে এনেকুৱা কিছু বিজ্ঞানসন্মত বা আমাৰ চিকিৎসা বিজ্ঞানৰ কিছু ৰিলেটেড ভিডিঅ' মই আপোনালোকক সময় সাপেক্ষে দিব পাৰোঁ, আপোনালোকে উপভোগ কৰিব পাৰে। তাৰে কামনালে সকলো সুস্থ থাকক। ধন্যবাদ।